নমস্কাৰ আসসালামু আলাইকুম মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো জুবিনদাৰ তদন্ত প্ৰক্ৰিয়াক লৈ কিছু কথা ক'ব বিচাৰিছো কালি জুবিনদাৰ জন্মদিন আছিল আৰু কালি জুবিনদাৰ জন্মদিনটোতে জুবিনদাৰ যি মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া তাত এক বৃহৎ অগ্ৰগতি লাভ কৰা গৈছে আপোনালোকে হয়তো গম পাইছে যে জুবিনদাৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কালি অনুমতি প্ৰদান কৰিছে ভাৰতীয় নাগৰিক সংহিতাৰ 208 নং ধাৰাৰ অধীনত এই অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে যেতিয়া ভাৰতৰ বাহিৰত কোনো অপৰাধ সংঘটিত হয় তেতিয়া সেই অপৰাধৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ প্ৰয়োজন হয় বিএনএছএছৰ 208 নং ধাৰাৰ অধীনত এই অনুমতি প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আৰু কালি জুবিনদাৰ জন্মদিনটোতে গৃহমন্ত্ৰী অমিত শাহে এই অনুমতি প্ৰদান কৰিলে আৰু এতিয়া আদালতে এই যি তদন্ত প্ৰক্ৰিয়া আইনী প্ৰক্ৰিয়া এয়া আগবঢ়াই নিবলৈ সক্ষম হ'ব এই কথা কালি মুখ্যমন্ত্ৰীয়ে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে জানিবলৈ দিছে আৰু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া এক বিস্ফোৰণ ঘটাইছে তেওঁ লণ্ডনৰ দুদিনীয়া ভ্ৰমণসূচী সামৰি উভতি আহি তেওঁ জুবিনদাৰ জন্মদিন উপলক্ষে ৰক্তদান কৰিলে আৰু ৰক্তদান কৰিয়ে তেওঁ সাংবাদিকক ক'লে যে জুবিনদাক মদ খোৱা হৈছিল জুবিনদাই মদ খাই বেয়া পাইছিল মদ খুৱাই জুবিনদাক ব্যৱহাৰ কৰা হৈছিল আৰু জুবিনদাক ষড়যন্ত্ৰ কৰি মদ খুৱাই হত্যা কৰা হৈছে বুলি কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত বিস্ফোৰণ ঘটালে গতিকে এটা প্ৰশ্ন হ'ল যে যদি মুখ্যমন্ত্ৰীয়ে সঁচাকৈয়ে এছআইটিৰ কথাবোৰ গম পাইছে তেওঁ নিজেই কৈছে যে এছআইটিৰ তদন্তত এই কথাবোৰ ওলাইছে যে জুবিনদাক মদ খুৱাই ষড়যন্ত্ৰ কৰি মদ খুৱাই হত্যা কৰা হৈছিল জুবিনদাই মদ খাই বেয়া পাইছিল আৰু জুবিনদাৰ ধন সম্পত্তি হস্তগত কৰিবলৈ এই কাম কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কালি সংবাদ মাধ্যমৰ আগত জনাইছে গতিকে মুখ্যমন্ত্ৰীয়ে এই কথাও কৈছে যে 10 ডিচেম্বৰ আদালতত অভিযোগনামা দাখিল কৰা হ'ব যিসকল দোষী তেওঁলোকক কঠোৰ শাস্তি দিয়া হ'ব যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছে যে জুবিনদাক হত্যা কৰা হৈছে কালি আকৌ কৈছে আগতেও তেওঁ কৈছিল গতিকে ইমান দিন কিয় লাগিছে আজি 2 মাহ হৈ গ'ল এতিয়াও 10 ডিচেম্বৰলৈ প্ৰায় 20 দিনমান আছে গতিকে এইটো এটা বহুত ডাঙৰ ইয়াত ষড়যন্ত্ৰ আছে এই ক্ষেত্ৰত ৰাইজে চকু কাণ মানে মেলি সচেতন হৈ সজাগ হৈ থাকিব লাগিব যাতে জুবিনদাই ন্যায় পায় জুবিনদাৰ হত্যা কৰা যিসকল ব্যক্তি যিসকল জনতাৰ কাঠগড়াত ইতিমধ্যে দুখী তেওঁলোকে যাতে কঠোৰ শাস্তি পায় তাৰ বাবে সকলোৱে চকু ৰাখিব লাগিব গতিকে কালিৰ দিনটোত জুবিনদাৰ জন্মদিন আৰু সেই দিনটোতে অমিত শাহে যি অনুমতি প্ৰদান কৰিলে এতিয়া আদালতত জুবিনদাৰ মৃত্যুৰ যি তদন্ত প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া আইনী প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াত সহজ হ'ব কিন্তু আমাৰ প্ৰশ্ন হ'ল যে অমিত শাহৰ 2 মাহ কিয় সময় লাগিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী প্ৰভাৱশালী প্ৰতাপী মুখ্যমন্ত্ৰী তেওঁৰ ৰাজ্যত বিজেপি চৰকাৰ অসমত কেন্দ্ৰত বিজেপি চৰকাৰ তেন্তে কিয় 2 মাহ সময় লাগিল এইটো এটা ডাঙৰ প্ৰশ্ন অমিত শাহৰ অনুমতিৰ বাবে ইমান দিন কিয় মুখ্যমন্ত্ৰী ৰ'ব লগা হ'ল জুবিনদাক লৈ ইমান বেছি ৰাইজে ন্যায় বিচাৰি আছে সমগ্ৰ পৃথিৱীয়ে গম পালে জুবিনদাৰ কথা 114খন দেশে জুবিনদাৰ বিষয়ে সাৰ্চ কৰিছে তেনে অৱস্থাত 2 মাহ কিয় ৰ'ব লগা হ'ল হেতু আমাৰ দৰে সাধাৰণ জ্ঞান বুদ্ধিৰ মানুহে বুজি পোৱা নাই যি কি নহওক 10 ডিচেম্বৰলৈ এতিয়া গভীৰভাৱে সকলোৱে অপেক্ষা কৰি আছে যে জুবিনদাই ন্যায় পাব আৰু দুখীয়ে কঠোৰ শাস্তি পাব লাগিব মূল কথা এয়াই জাষ্টিস ফৰ জুবিন গাৰ্গৰ যি শ্লোগান হেয়া যাতে আমি পাহৰি নাযাওঁ হেয়া যাতে আগবঢ়াই নিওঁ আৰু 10 ডিচেম্বৰত যদি জুবিনদাই ন্যায় নাপায় তেন্তে ৰাইজে কিন্তু আকৌ প্ৰতিবাদ কৰিব লাগিব প্ৰতিবাদ মুখৰ হ'ব লাগিব এয়াই কথা ইমানেই ভিডিঅ'টোত আছিল পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ বিদায় লৈছোঁ ধন্যবাদ